ফ্ৰেণ্ডছ বৰ্ষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি মই এটা নতুন কাম কৰিম, ফেব্ৰিক কৰিম। মই কৰি পোৱা নাই আজিলৈকে, ফাৰ্ষ্ট কৰিম বুলি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তে ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাব আপোনালোকে কেনেকুৱা লাগে। ফেব্ৰিক কৰিবৰ কাৰণে এনেকুৱা এখন মেখেলা লৈ লৈছোঁ, কাৰণ মই প্ৰথমবাৰ কৰিম, সেইকাৰণে অলপমান বেয়া মেখেলাতেই কৰি চাওঁ বুলি ভাবিছোঁ। এতিয়া ইয়াত ফুল আঁকি ল'ম, আপোনালোকক দেখাইছোঁ। এয়া পেনেদি প্ৰথমতে ফুলকেইপা আঁকি ল'লোঁ। এতিয়া তাত কালাৰ কৰিম, আপোনালোকক দেখাই আছোঁ কেনেকৈ কৰিম। ফাৰ্ষ্ট আপোনালোকক এপাহ ফুল কৰি মই দেখাই দিছোঁ। পাতকেইটাত সেউজীয়া কালাৰ কৰিম।
এনেকৈ এতিয়া বাকীকেইটাতো কৰি লওঁ। এয়া কৰি হৈ গ'ল। খন কেনেকুৱা লাগিছে আপোনালোকে জনাব।